বেলেগক আশা কৰি থকাতকৈ কেতিয়াবা নিজে জনা দুই এটা কাম নিজেও কৰিব লাগে। আৰু এই আদৰ্শৰে ময়ো এইটো সপ্তাহৰ ভিতৰতে ঘৰৰ বাবে নিজে এটা কাম কৰি উলিয়াম বুলি থিৰাং কৰিছিলোঁ। কামটো কি পাছত গম পাব। হাতত দাখন লৈ ঘৰৰ পাছফালে বাঁহনিখনলৈ গ'লোঁ। তাৰ পৰাই কেইডালমান বাঁহ কাটিলোঁ আৰু উলিয়ালোঁ। বাঁহ কাটি থাকোঁতে ঘৰৰ ওচৰৰ ল'ৰা কেইটামান আহি মোৰ ওচৰতে ৰ'লহি। ক্লাছ 7-8 মান হ'ব। সিহঁতো আকৌ একোজন চাইকেল ৰাইডাৰ। দেখিছেই নহয়। পিছে সেইবোৰ এতিয়া বাদ দিয়ক, কামটোলৈ আহোঁ। বাঁহ কেইডাল ঘৰলৈ আনি চোতালতে ৰাখিলোঁ। জোখ মাখ কৰি সমান সমান জোখত কাটি ল'লোঁ। বৰ্তমান ইমানখিনি কাটি হৈছেগে। এতিয়া ঘৰৰ সন্মুখত চিপৰাংখনে কেইটামান গাঁত খান্দিলোঁ। সকলো ফালৰ পৰা সমান দূৰত্বত মুঠ 8টা গাঁত খান্দিলোঁ। তেনেকৈ কামবোৰ লাহে লাহে কৰি গৈ আছোঁ। যিহেতু দিনত ডিউটি যাব লাগে আৰু আহি যিমানখিনি সময় পাওঁ ইয়াতে লাগোঁ। প্ৰথম দিনাৰ কাম সিমানতে সামৰিলোঁ। তাৰ পাছত পাছফালে ওলাই গ'লোঁ। এয়া ভাওনা কম্পিটিশ্যনৰ যা যোগাৰ চলি আছে। 4 নম্বৰ দিনা বাঁহৰ কামিবোৰ এনেকৈ পাতি গজাল মাৰি বৈ গ'লোঁ। আৰু শেষত 5 নম্বৰ দিনাৰ ফাইনেল লুকটো হ'ল এইটো। যিহেতু নিজে কৰিম বুলি থিৰাং কৰিছিলোঁ, সেয়ে কেইদিনমান সময় লাগিল। আজিলৈ তেন্তে ইয়াতে সামৰিছোঁ।